নমস্কাৰ সপ্তাহটোৰ 10 সংবাদ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই ঋষিৰাজ বৰুৱা আপোনালোকে চাই আছে টিপি এক্সপ্ৰেছ নতুন ৰূপত আহি আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ ধিক্কাৰ প্ৰতিবাদ বিক্ষোভ অব্যাহত জাতীয় দল সংগঠনৰ হুংকাৰ ফুকিয়নিৰ মাজতে সোমবাৰৰ পৰা অনুষ্ঠিত হোৱা সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি সোমবাৰে প্ৰতিবাদী সমদল উলিয়াই সদৌ অসম ছাত্ৰ সন্থাই শ্বহীদ ভৱনৰ পৰা ৰাজভৱনলৈ উলিওৱা হয় প্ৰতিবাদী সমদল কেবৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চল জুৰি প্ৰতিবাদ সাব্যস্ত কৰিব উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেছৈ সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে শাৰদ অৰবিন্দ বব্ৰেক শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং অসম সন্তান ৰঞ্জন গগৈকে ধৰি বহুকেইগৰাকী আমন্ত্ৰিত অতিথি বহু চৰ্চিত ৰাফেল যুদ্ধ বিমান চুক্তিৰ তদন্ত বিচাৰি জনোৱা পুনৰীক্ষণ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে ৰাফেল যুদ্ধ বিমান চুক্তিৰ পুনৰীক্ষণ আবেদন খাৰিজ কৰাত এক প্ৰকাৰ ক্লিন চিট পালে মোদী চৰকাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰে নিশা কৰোণভাৱে মৃত্যুক সাৱটি লয় কৃষ্ণ নামৰ হাতীটোৱে উল্লেখযোগ্য যে দীৰ্ঘদিন গোৱালপাৰাৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলোৱাৰ পিছত বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত দুধনৈত ট্ৰেংকুলাইজ কৰা হৈছিল হাতীটোক পিছত প্ৰশিক্ষণৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰা হৈছিল কৃষ্ণক কিন্তু সুস্থ অৱস্থাত থকা হাতীটোৰ হঠাতে কেনেকৈ মৃত্যু হ'বলৈ পালে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে মঞ্চত নাই বৰ্ণাঢ্য কাৰ্যসূচী নাই ভূয়সী প্ৰশংসাৰে উপচাই দিয়া ভাষণ শান্ত সমাহিত পৰিৱেশত অনাড়ম্বৰ সম্বৰ্ধনাৰে বিদায় ল'লে দেশৰ মুখ্য ন্যায়াধীশ অসম সন্তান ৰঞ্জন গগৈয়ে অন্তিমটো কৰ্মদিনত মাত্ৰ 4 মিনিটতে নিষ্পত্তি কৰিলে 10টাকৈ গোচৰৰ এতিয়াৰ পৰা গুৱাহাটী মহানগৰীৰ পাণ দোকানত নাপাব গুটখা পাণ মছলা দেওবাৰে গুৱাহাটী পাণ দোকানী সন্থাই ল'লে গুটখা বিক্ৰী নকৰাৰ সিদ্ধান্ত যুৱ প্ৰজন্মক ধ্বংসকাৰী এই গুটখা পাণ মছলা নিষিদ্ধকৰণৰ ক্ষেত্ৰত পাণ দোকানী সন্থাই বিচাৰিছে চৰকাৰ প্ৰশাসনৰ সহযোগিতা 48 বছৰত ভৰি দিলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে জন্মদিনৰ শুভক্ষণত শুভকামনাৰে উপচাই পেলাইছে অনুৰাগীয়ে বিশ্বনাথত নিশাই কেক কাটি জন্মদিন উদযাপন কৰে শিল্পীগৰাকীয়ে জন্মদিনৰ লগত সংগতি ৰাখি বিভিন্ন স্থানত গছপুলি ৰোপণ কাৰ্যসূচী হাতত লোৱা হয় শুকুৰবাৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ মূল দুৱাৰ অনুষ্ঠানত উপস্থিত থাকে প্ৰতিষ্ঠানৰ অধ্যক্ষ মহোদয় শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীৰ লগতে প্ৰতিষ্ঠানখনৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে কাৰিকৰী শিক্ষাৰ সঞ্চালক প্ৰধান অতুল বৰা দুৱাৰ উন্মোচনী সভাত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে আগবঢ়াই বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য গুৱাহাটী মহানগৰীত পঞ্চমবাৰৰ বাবে অনুষ্ঠিত হয় পিংকাথন মহিলাৰ শাৰীৰিক শক্তি আৰু সক্ষমতাৰ বিকাশৰ লক্ষ্যৰে জনপ্ৰিয় তাৰকা মিলিন সুমনৰ নেতৃত্বত অনুষ্ঠিত পিংকাথনত ভাগ লয় বহু যুৱতী মহিলাই আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই ঋষিৰাজ বৰুৱাই বিদায় লৈছো পুনৰ লগ পাম অহা সপ্তাহত টিপি এক্সপ্ৰেছৰ সৈতে ধন্যবাদ